নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকক সকলোকে টেকনিকেল দেৱাশিস চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা ভিডিঅ' লৈ আহিলোঁ। ভিডিঅ'টো হৈছে আপোনাৰ আছামিজ টু ইংলিছ ট্ৰেন্সলেট বা ইংলিছ টু আছামিজ ট্ৰেন্সলেট কেনেকৈ কৰে তাৰ ওপৰত এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাম। এটা এপ্লিকেশ্যন আছে, সেই এপ্লিকেশ্যনটো আপুনি প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰি পেলাই তাত আপুনি আৰামছে ট্ৰেন্সলেট কৰিব পাৰে, অসমীয়া হওক বা ইংলিছে হওক। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইখিনিতে আৰু এটা কথা কওঁ, এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অনাগত দিনত যাতে মোৰ ভিডিঅ'বোৰ সোনকালে আপোনালোকে পায় তাৰ বাবে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। চাওক বন্ধুসকল, আমি এতিয়া প্লে ষ্ট'ৰৰ পৰা এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। সেই এপ্লিকেশ্যনটো হৈছে AXO অসমী আছামিজ ডিক্সনেৰী। এই এপটো আপুনি ইনষ্টল কৰিব লাগিব। মই অলৰেডি ইনষ্টল কৰি থৈছোঁ, চ' মই আপোনালোকক ডাইৰেক্ট দেখুৱাই দিম। তো আপোনালোকে কেনেকৈ কি কৰিব ইয়াত চাওক। আপোনালোকে অতি সহজে নজনা এটা ৱৰ্ডো আপোনালোকে ইয়াত টাইপ কৰি আপুনি সেইটো জানিব পাৰিব, হয় আছামিছে হওক হয় ইংলিছে হওক। তো ইয়াত চাওক, আছামিজ টু ইংলিছ আছে, ইংলিছ টু আছামিজ আছে। মই আছামিজ টু ইংলিছ আপোনালোকক দেখাই দিছোঁ। টাইপ ইন আছামিজ, মই আপোনালোকৰ ইয়াত দেখিছে টাইপ ইন আছামিজ। ইয়াত মই এটা শব্দ দিম, মই ইয়াত চাৰ্চ কৰিম। আপোনাৰ যদি ইয়াত অসমীয়া কীবৰ্ডখন নাই তেনেহ'লে আপুনি চেমচাং অসমীয়া কীবৰ্ডখন আপুনি আনি লওক। আৰু ইয়াত দেখিছে মই বেয়া বুলি মাৰিছোঁ, ইয়াত বেড ওলাই গৈছে। আৰু চ' আপোনাক মই এইটো দেখাম, ইংলিছ টু আছামিজ আপোনালোকক দেখাম। ইয়াত মই চাৰ্চ কৰিম, বেড বুলি চাৰ্চ কৰিম আৰু আপোনালোকে ইয়াত দেখা পাব বেয়া। তো আপোনালোকে ইয়াতে আৰামছে কৰিব পাৰিব। আৰু যদি আপোনালোকৰ এই কীবৰ্ডখন অসমীয়া নাই তেনেহ'লে আপোনালোকে কীবৰ্ড আনি লওক, বা মোবাইলতো চেমচাং হ'লে মোবাইলতো কীবৰ্ড থাকে, চেমচাং কীবৰ্ড, আৰু অতি সহজ নাইবা ৰ'দালি কীপেড আপোনালোকে ইনষ্টল কৰি ল'ব পাৰে। চ' সহজতে এইটো কৰিব পাৰিব। আজিলৈ ভিডিঅ' ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ, বাই বাই।